নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'ত আপোনালোক সকলোকে পুনৰ স্বাগতম আজি বনাবলৈ গৈ আছো বনৰীয়া কচুৰ সৈতে শুকান মাছ মানে শুকতি মাছ কচুটো দেখি ধৰিব পাৰিছেই চাগে কি কচু হয় আপোনালোকৰ ফালে বাৰু কি বুলি কয় ইয়াক জনাবচোন মছলাৰ বাবে ইয়াত ব্যৱহাৰ কৰা হৈছে আদা নহৰু পিয়াজ সেইখিনি ধুনীয়াকৈ পেষ্ট এটা বনাই লৈ অলপমান পিয়াজৰ সৈতে ইয়াক প্ৰথমে ভাজি লোৱা হ'ল লগতে ইয়াত অলপমান খাৰু ব্যৱহাৰ কৰা হৈছে যিহেতু কচু বনোৱা হৈছে কচুত অলপমান খাৰ দিয়াই যায় বাৰু বাকিখিনি এটা গানৰ সৈতে আপোনালোকে উপভোগ কৰক বেলিও জাগৈ যাবৰে হ'ল মনে মোৰ প্ৰিয়াক লৈ এপাক